সাপেঘাটীৰ ধৰমপথাৰ গাঁৱৰ সংগীত শিল্পী হৰেণ গগৈ লকডাউনৰ ফলত আৰ্থিক সংকটত ভুগিছে। চৰাইদেউ জিলাৰ সাপেঘাটী অঞ্চলৰ ধৰমপথাৰ গাঁৱৰ হৰেণ গগৈ জিলাখনৰ সংগীত প্ৰেমীৰ পৰিচিত নাম। সৰুৰে পৰাই বিহুগীত গাই ভাল পোৱা হৰেণ গগৈ আৰ্থিক সংকটৰ মাজেৰে ডাঙৰ দীঘল হৈ ভ্ৰাম্যমাণ থিয়েটাৰত কৰ্মচাৰী হিচাপে যোগদান কৰি কামৰ মাজতো অলপ সময় উলিয়াই বিভিন্ন বাদ্যযন্ত্ৰ বজাই নিজা চেষ্টাত সংগীত জগতখনত খোজ দি নিজকে প্ৰতিষ্ঠা কৰে। কৰোনা মহামাৰীৰ প্ৰথমটো ঢৌৱে সংগীত জগত আৰু ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ যোৱাত উদীয়মান যুৱকজন আৰ্থিক সংকটত পৰি বৰ্তমান মানুহৰ ঘৰে ঘৰে গৈ শাক-পাচলি বিক্ৰী কৰি পৰিয়াল চলাবলগীয়া হৈছে। এনে প্ৰতিভাসম্পন্ন ব্যক্তিসকলক চৰকাৰ আৰু দল সংগঠনে সহায়ৰ হাত আগবঢ়ালে নিশ্চয় উপকৃত হ'ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। নমস্কাৰ, মই হৰেণ গগৈ, চৰাইদেউ জিলা সাপেঘাটী ধৰমপথাৰ অঞ্চলৰ মই এজন সাধাৰণ খেতিয়ক বুলি নহয়, আচলতে কম খেতি আছে আৰু মই পাচলি ব্যৱসায়ী। এই সময়খিনিত মই বৰ্তমান পাচলি ব্যৱসায় কৰি আছোঁ। খেতিৰ লগত অলপ কম বেছি পৰিমাণে জড়িত হৈ আছোঁ আৰু আজি এই প্ৰতিভা সন্ধানী চেনেলটোৱে মোক উপস্থাপন কৰিবলৈ যি কষ্ট কৰি মোৰ ওচৰলৈ আহিলে, চেনেলটোক মই অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বিষয়ে কিছু অৱগত কৰিবলৈ গ'লে প্ৰথমে মই মোৰ অতীতটোক মই ৰোমন্থন কৰিব লাগিব। 1995 চনমানৰ পৰাই মই সংগীত ক্ষেত্ৰখনত অকণমান লাগি আছিলোঁ। আচলতে মই এজন বিহু গাই ভাল পোৱা ল'ৰা আৰু বিহুৰ লগে লগে মই ক্ৰমে বিহু গাই মেলি ইফালে ঘূৰি ফুৰোঁতে কেনিবা যাওঁতে দেখিলোঁ আমাৰ ওচৰতে এটা থিয়েটাৰ পাৰ্টি আছিলে। থিয়েটাৰ পাৰ্টিত মই গৈ কিছুদিন কাম কৰিবলৈ মই তাত সোমালোগৈ আৰু কাম কৰাৰ মানে কি আৰু পেণ্ডেল বনোৱা, ষ্টেজ বনোৱা, লাইটিঙৰ কাম, কিবাকিবি চকী বেঞ্চ ভালকৈ সজাই দিয়া কাম, এই কামখিনি কৰি থকাৰ মাজতে সময় সুবিধা পালে মিউজিচিয়ান দাদা বন্ধুসকলে মোক তেওঁলোকৰ বাদ্যযন্ত্ৰবোৰ চুবলৈ দিছিলে আৰু প্ৰথমে মই থুম্বা বজাবলৈ শিকিছিলোঁ, কাৰণ মই ঢুলীয়া আছিলোঁ। ঢোল বজোৱাৰ কাৰণে মই থুম্বা বজাবলৈ খুব সহজ হৈছিল আৰু থুম্বা বজাই মই যথেষ্ট সমাদৰ বুটলিছিলোঁ। পৰৱৰ্তী সময়ত পিছৰ সময়খিনি মই যথেষ্ট সমাদৰ বুটলিছিলোঁ বিভিন্ন আৰ্টিষ্টৰ লগত, আমাৰ লোকেল স্থানীয় শিল্পীসকলৰ লগত থুম্বা বজালোঁ আৰু সেই বছৰে মই ষ্টেজ প্ৰগ্ৰেমৰ আৰম্ভণি আৰু ক্ৰমে মই এতিয়া লাহে লাহে গীটাৰ, কীবৰ্ড এইবিলাক বজাবলৈ চেষ্টা কৰিছোঁ অলপ। আজি মোক 2-1 শ্ব' মই আৰম্ভণি কৰিবলৈ পাইছিলোঁহে। এই 2-এটা শ্ব' কৰিবলৈ পাইছিলোঁ। সেই সময়তে কৰোণা পেণ্ডেমিকে কিন্তু অকণমান থমকি ৰোৱালে। গতিকে বাকী যেই নহওক, বৰ্তমান দিনটোত কৰোণা মহামাৰী, এই বিশ্বমাৰীয়ে অকল মোকেই নহয় সমগ্ৰ বিশ্বকে সৰ্বশ্ৰান্ত কৰিছে। হ'লেও ৰাইজৰ তাৰণাত কিন্তু সংগীত অন্তৰৰ পৰা উলিয়াই পঠিয়াব পৰা নাই। সংগীত সদায় অন্তৰৰ কোহে অন্তৰৰ মাজত সদায় সংগীত বৈ আছে আৰু এই গীত মাতবিলাক শুনিবলৈ অধীৰ আৱেগেৰে হেঁপাহেৰে মোৰ ভাই বন্ধুসকলে, মোৰ দাদা বন্ধুসকলে খুব অনুৰোধ জনায়। বিশেষকৈ মোৰ ভাইটি প্ৰশান্ত গগৈ, তেওঁ মোক খুব কৈ থাকে, দাদা আপুনি গীত গাওক, আপুনি গালে খুব ভাল লাগে, ভূপেন দাৰ গান, মহেন্দ্ৰ দাৰ গান। আৰু ভাইটি বাবুল শৰ্মা, তেওঁলোকৰ তাগিদাত মই গীত গাবলগীয়া হয় আৰু মোৰ ভালো লাগে তেওঁলোকে যেতিয়া মোৰ গীত শুনি ভাল পায়। গতিকে মোৰ জীৱন পৰিক্ৰমা এনেকৈ আৰম্ভণি হৈছে। বাকী যেই নহওক, আশা ৰাখিছোঁ এই বিশ্বমাৰীৰ সময়খিনিত আপোনালোকেও সাৱধানতা অৱলম্বন কৰক। হাত ধুওক ভালকৈ, ঘনকৈ, মাস্কখন পৰিধান কৰিবলৈ নেপাহৰিব। এতিয়া মই কথা ক'বলৈ অসুবিধা হোৱাৰ কাৰণে এইদৰে মাস্কখন লগাইছোঁ, কিন্তু আজিকালি বহু মানুহকে দেখা যায় যে মাস্কখন ইয়াৰ সলনি ইয়াত লগায়। গতিকে চৰকাৰক আপোনালোকে সহায় কৰক, আপুনি সুৰক্ষিত থাকক আৰু আমাকো সমগ্ৰ সমাজখনক সুৰক্ষিত কৰি ৰাখক। ধন্যবাদ। সাপেঘাটীৰ ধৰমপথাৰ গাঁৱৰ নিবাসী হৰেণ গগৈ মোৰ আচলতে বন্ধু হয়। তেখেতৰ কিছুমান লুপ্ত প্ৰতিভা আছে, যিবিলাক প্ৰতিভা আচলতে তেখেতৰ জন্মগত প্ৰতিভা আৰু তেখেতৰ সেই প্ৰতিভাবিলাক আচলতে বিকাশ কৰিবৰ কাৰণে এখন ভাল মঞ্চ তেখেতে নোপোৱাৰ বাবে, যিহেতু নেকি তেখেতৰ ঘৰৰ অৱস্থা আচলতে খুব উন্নত নহয় অৰ্থনৈতিক দিশটো, গতিকে তেখেতে সেই প্ৰতিভাবিলাক আচলতে নিজৰ মাজতে ৰাখি পেলাই আজি গাঁৱত নিজে খেতি কৰি থাকিব লগা হৈছে। তেখেতৰ এই প্ৰতিভা সঁচাকৈ আমি শলাগোঁ আৰু তেখেতে আচলতে আমাৰ দল সংগঠনবিলাকৰ লগতো প্ৰায় জড়িত হৈ থাকে। মাজতে আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এটা থিম ছঙো তেখেতে প্ৰস্তুত কৰিছিল, কিন্তু
অৰ্থনৈতিক ফালে ফালৰ পৰা যিহেতু নেকি তেখেত অলপ দুৰ্বল, তেখেতে আচলতে আমাক দান দিয়া কথা আছিল। আমি টকা দিম বুলি কৈছিলোঁ তেখেতক গীতটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, কিন্তু তেখেতে নালাগে, মই নিজৰ ববীয়াকৈ দিম বুলি তেখেতে আমাক অৱগত কৰিছিল। আপোনালোকৰ সংগঠনলৈ মইতো উপহাৰ দিম বুলি কৈছিল, সংগঠনৰ পৰা কোনো টকা পইচা নালাগে। আমি গতিকে টকা পইচা তেখেতে যিহেতু নেকি নালাগে ক'লে আমি নিদিলোঁ, তেখেতে নুলিয়ালে। ঠিক তেনেকৈ আচলতে তেখেতে পৰৱৰ্তী পৰ্যায়ত আমাক দিম বুলি কথা দি থৈছে। আৰু কথা হ'ল কি, হৰেণ গগৈৰ যিটো প্ৰতিভা আচলতে আমি বিকাশ কৰাটো আমি বিচাৰোঁ। তেখেতক আমি জন্মজষ্টি যিমান পাৰোঁ আমি আচলতে সহায় কৰিব লাগে। আৰু আমি সদাশয় আচলতে যিসকলৰ মানৱীয়তাৰ যি গুণ আছে, যিসকলে মানৱদৰ্দী কামৰ লগত জড়িত হৈ মহানুভৱতাৰ নিদৰ্শনেৰে কাম কৰি সমাজখনৰ কল্যাণৰ বাবে কাম কৰি আছে, তেনেকুৱা অনুষ্ঠানবিলাকক আমি বিনম্ৰভাৱে অনুৰোধ জনাম যাতে হৰেণ গগৈৰ বাবে অকণমান কিবা এটা কৰে, যাতে হৰেণ গগৈ আজি যিবিলাক প্ৰতিভা, তেখেতে বহু গীত ৰচনা কৰিছে, নিজে বহুত গীত লিখিছে, সুৰ দিছে, আৰু প্ৰায় জয়া উৎসৱ, প্ৰায় ভাওনা সভা আদিৰ লগত জড়িত হৈ থাকে। খুব এজন সুদক্ষ ল'ৰা আচলতে গাঁৱত এনেধৰণে সোমাই আছে। গতিকে আমি আপোনালোকৰ চেনেলক আমি অনুৰোধ জনাম যাতে এই নিউজৰ জৰিয়তে ল'ৰাটিৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কিবা এটা আপোনালোকে মঞ্চ এখন প্ৰস্তুত কৰি দিব। দুখীয়াৰ কলিজা নিঙাৰি ল টুপি টুপিতে যে হৈ চৰাইদেউৰ পৰা হৈ ৰাতুল গগৈ ৰিপৰ্ট, ৰুকি ৰুকি নিউজ মাংস আছাম টুডে। চোবাই খাৱ।